আছামিজ মিক্স দুটাতে কওঁ মোৰ আছামিজ ইমান ভালো নহয় এতিয়াও মই মানে লাৰ্ণিং প্ৰচেছত আছে শিকি আছে কিবা ভুলো হ'ব পাৰে তথাপিও মই যিমান পাৰে এইখিনি কওঁ মই এতিয়া ইউথছৰ অৰ্গেনাইজিং ছেক্ৰেটাৰীত আছে CWC তো মই বিশেষকৈ ইউথছবিলাক আজি ইউথছৰো জইনিং আছে ইউথছ এইকাৰণে মই বিশেষকৈ ইউথছৰ বিষয়ে কওঁ বেছিকৈ তো আজি আমি ইয়াতে ইউথছটো কিয় ইম্পৰ্টেণ্ট আমাৰ পলিটিকেল পাৰ্টিজ ইউথছ কিয় ইম্পৰ্টেণ্ট এইটো আপোনালোকে ফাৰ্ষ্ট ভাবি চাওক আজি বহুত ইউথছ ইয়াতে আছে মই দেখা পাইছে এফালে পিছফালে ল'ৰা ছোৱালীসকলক আপোনালোকে আজি ইয়াতে জইনিং কৰিব আহিছে আপোনাৰ এটা কুৱেশ্যন মাৰ্ক কৰি লওক মনত আমি আজি BPF দলত কিয় জইনিং হৈ আছে কিয় বা জইনিং কৰিম আৰু জইনিং কৰাৰ পাছত মোৰ কামটো কি মোৰ আজি জইনিং কৰিব আহিছে তাৰপিছত মই ঘৰত যায় গাঁৱত যায় মই কি কৰিব পাৰিম নিজৰ মানুহৰ কাৰণে নিজৰ ঘৰৰ কাৰণে নিজৰ কমিউনিটিৰ কাৰণে আজিৰ কাৰণে নহয় একদম 20 বছৰৰ পাছ লগিন আপোনালোকে চাওক ইন ফিউচাৰ আমি কি কৰিব পাৰিম ফাৰ্ষ্ট এণ্ড ফৰমষ্ট আমাৰ নিউজ মিডিয়াত মই কিছুমান নিউজ আৰু নিউজ চেনেল বা ফেচবুক চবে চলায় ফেচবুক চবে দেখা পাই থাকে আমাৰ নিউজবোৰ তো ইয়াতে কিছুমান কথা আমাৰ এইটো মই বহুত আগৰৰ পৰা দেখা পাই আছে যে 17 ইয়াৰ্ছ 17 বছৰ আমাৰ BPF দলে কি কৰিছে এইটো এটা কুৱেশ্যন মাৰ্ক কৰি থাকে নঙা 17 বছৰ মা খালামকে যেবখনো খালামাকে হেনে কিন্তু ইয়াতে আমাৰ মোৰ মা নিচিনা সমান ইয়াতে বহুত আছে বা মোৰ দেউতা সমান বহুত আছে আপোনালোকে 2003 আগত BTC কেনেকুৱা আছিল এতিয়া কেনেকুৱা আছে ডেভেলপমেণ্ট সেক্টৰত আপোনালোকে চাওক 2003 আগত আমাৰ অৱস্থা কেনেকুৱা আছিল BTC এৰিয়া না ভাল ৰাস্তা আছিল না ভাল এডুকেশ্যন আছিল না ভাল কিবা এটা হস্পিটেল আছিল কিন্তু যেতিয়াৰ পৰা আমাৰ BPF দলে চলাই আছিলে BTC 2003 পৰা তেতিয়াৰ পৰা আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰত ৰাস্তাবোৰ ভালে আছে এডুকেশ্যন সেক্টৰত ভালে হৈ আছে তাৰ পিছত আমাৰ হেল্থ সেক্টৰৰো ভাল আছে এতিয়া আমাৰ CIT আছে IIT আছে বহুত আছে তো আমাৰ বহুত ডেভেলপমেণ্ট হৈ আছে কিন্তু এইটো কুৱেশ্যন মাৰ্ক কৰে আপোনালোকৰ নিজৰ চকুৰ আগতে আছে আগত আপোনালোকে পাকা ৰাস্তা নাছিল আজি ইয়াতে আছে আপোনালোকে কি ৰাস্তা দিয়া আছে ভাল ৰাস্তা দিয়া আহি পাইছে হয় না নহয় মেডিকেল আছে ওচৰতে তো আপোনালোকে মই ইমান ক'ব নাযাওঁ আপোনালোকৰ চকুৰ ওচৰতে আছে চব বস্তু আপোনালোকে মাত্ৰ দুটা ষ্টেজ কৰি চাওক এটা হ'ল 2003 আগত কেনেকুৱা আছিলে তাৰ পাছত আমাৰ এতিয়া BTCৰ কেনেকুৱা ডেভেলপমেণ্ট হৈছে এনে কৈ যে BPF দলে একো কৰা নাই এতিয়া যে ৰুলিং পাৰ্টি আছে ইহঁতে ডাঙৰ গাড়ী লয় ভাল দি ৰাস্তা দি গাঁৱে যায় মিটিং কৰি আছে এইটো ৰাস্তা কোনে বনাইছিলে ঠিক আছে BPF দলে নিজৰ পইচা দি বনা নাই কিন্তু আঁচনিটো আনিছে আসাম চৰকাৰৰ পৰা ভাৰত চৰকাৰৰ পৰা আঁচনিটো আনিছে এইখিনি কাম যিমান কৰিব লাগে এইটো কৰিছে হয় না নহয় এতিয়া আমাৰ সেকেন্ড পইণ্টটো হ'ল আমি আমাৰ BPF দলটো কিয় গুৰুত্ব দিব লাগে কিয় সাপোৰ্ট কৰিব লাগে ফাৰ্ষ্ট এণ্ড ফৰমষ্ট হ'ল আমাৰ BPF দলটো হ'ল আমাৰ ৰিজনেল পাৰ্টি যদি ধৰি লওক এটা উদাহৰণ দিম মই যদি মোৰ ঘৰত মই বেমাৰ হৈ যায় মোৰ বেমাৰটো মই কাক কম ফাৰ্ষ্টত প্ৰথম মই কাক কম নিজৰ মা দেউতা নিজৰ আংকল কি লাগে কোনটো গাঁৱত কি ব্যৱস্থা কৰিব লাগে এতিয়া যদি আমি ধৰি লওক নেশ্যনেল পাৰ্টি যোনটো আমি কয় এইটো যদি কালি ইন ভৱিষ্যত হ'ব নালাগে যদি আমাৰ কিটা BTC কেইটা ডিষ্ট্ৰিক্ট আছে 4টা কিন্তু এতিয়া 5টা কমৰ তামোলপুৰটো যোনটো এনাউন্স কৰিছিলে 5টা ডিষ্ট্ৰিক্ট যদি আমাৰ ইন ফিউচাৰ 5টা ডিষ্ট্ৰিক্টত কিবা প্ৰব্লেম হ'লে বেলেগ জাগাৰ পৰা আহি চাব নেকি আমাৰ ইয়াতে কি হৈছে এতিয়া ৰাষ্ট্ৰীয় হ'লে ষ্টেট লেভেলৰ প্ৰব্লেমটো আছে আমাৰ মণিপুৰত 6-7 মাহ হৈ গ'ল এতিয়াও জ্বলি আছে ইহঁতৰ নিজৰ ৰুলিং পাৰ্টি তাতে আছে ইহঁতে কিবা তাতে ব্যৱস্থা কৰিছে নেকি আজিও মহিলাকেইটা তাতে ৰেপ হৈ আছে বাচ্চাগিলা স্কুলত যাব পৰা নাই মৰি আছে তো ইহঁতৰ নেশ্যনেল এটা ষ্টেট লেভেলতে প্ৰব্লেমটো সলভ কৰিব পৰা নাই তো আমাৰ যদি কালি প্ৰব্লেম হ'ব BTC এৰিয়াত এইটো সলভ কৰিব আহিব নেকি আমাৰ নিজৰ কিবা লাগিলে নিজৰ মানুহকে কওক বেলেগক কিয় ক'ব যাওঁ আমাৰ কিবা ইছ্যু হ'লে আমি দিল্লী যাই থাকিম নেকি যে এনেকুৱা আহিছে আমাক এনেকুৱা লাগে ইহঁতে যদি কথা ক'ব আজি হ'ব কালি হ'ব কৰিব 1 বছৰ 1 মাহ 2 মাহো লাগিব পাৰে এইকাৰণে আমাৰ নিজৰ ৰিজনেল পাৰ্টি যোনটো 17 ইয়াৰ্ছ 2003 পৰাই কাম কৰি আহিছিলে আমাৰ নিজৰ মানুহৰ কাৰণে নিজৰ আমাৰ জাতিৰ কাৰণে BTC এৰিয়াৰ কাৰণে এইটো সাপোৰ্ট কৰাটো বহুত ইম্পৰ্টেণ্ট আৰু আমাৰ ইয়াতে ইউথছবোৰ আছে আপোনালোকে এটা কোৱেশ্যন কৰক ইংলিছত এটা লিখা আছে টুডেজ ইউথ উইল বি দ্য লিডাৰ্ছ অফ টুমৰো আপোনালোকে আজি ইয়াতে বহিছে ইন ফিউচাৰ 20-25 বছৰ পাছত আপোনালোকে কোনোবা ইয়াতে বহিব কোনোবা হয় না নহয় আপোনালোকে আজি ইয়াতে বহিছে কালি ইয়াতে বহিব কিন্তু আজি জইনিং কৰিব আহিছে দেন আপোনালোকে ভাবিব লাগিব যে মই গাঁৱত যাই কি কৰিম আজি জইনিং হৈছে ঠিক আছে কালি আপোনালোকে যাই কিনি বহুত মানুহে কোৱেশ্যন কৰিব এতিয়া আপোনালোকক BPO যাই কিনি কি পাইছে বা মই কিয় জইনিং কৰিম
নিজে নিজকে এটা গুড এক্সাম্পল দেখাব লাগিব যেনেকুৱা আৰু ইংলিছত এটা আছে অ্যাকশন স্পিক্স লাউডাৰ দেন ওয়ার্ডস আপনি কাম কৰি দেখা কথা কোৱাৰকে আগত আপনি কাম কৰি দেখা আপোনালোকে ইউথ যিমানকে আছে আপোনালোকে পঢ়ি আছে ঠিক আছে আপোনালোকে পাৰ্টি দাইছে বাট পঢ়াটো ভাত দিব নালাগে পঢ়ি থাকক পঢ়াও বহুত ইম্পৰ্টেণ্ট নিজৰ কলেজৰ কিতাপ যিমান আছে এতিয়াৰ পঢ়ক যদি সময় পায় বেলেগ ডাঙৰ লিডাৰ্স নেশনাল লিডাৰ্স আমাৰ ইন্টাৰনেশনাল লিডাৰ্স পলিটিক্যাল লিডাৰ্স বিলাকৰ কিতাপ আছে আমাৰ ডাঙৰীয়া মাননীয় হাগ্ৰামা ছাৰৰ এটা কিতাপ ওলাইছে এইদিনা CWC মিটিং লঞ্চ কৰা হৈছে হাগ্ৰামা ছাৰৰ আপোনালোকে পাই যাব এইবিলাক কিতাপ পঢ়ক কি লিখা আছে আমাৰ ছাৰে কেনেকুৱা চৰকাৰৰ লগত লাগি কিনে আমাক BTC কেনেকুৱা ছাৰে ভাল কৰি আহিছে যদি আপোনালোকে ইন ফিউচাৰ লিডাৰ্স হ'ব বিচাৰে আপোনালোকে চাওক বহুত ডাঙৰ বহুত ভাল কিতাপ আছে তো আপোনালোকে ইউথ বিলাক আপোনালোকে নিজে একবাৰ চালি জাৰি চাওক যে আপুনি কি ফিল্ডত ইন্টাৰেস্টেড আছে এডুকেশন সেক্টৰৰ ইন্টাৰেস্ট না সোশ্যাল সেক্টৰত না এগ্ৰিকালচাৰ সেক্টৰ বহুত আছে ন এটা আপোনালোকে আগত চাই লওক যদি মই সোশ্যাল ওয়ার্ক ব্যাকগ্রাউন্ড হয় তো মই সোশ্যাল সেক্টৰত বেছিকে জানে আপোনালোকে যদি সোশ্যাল আপোনালোকে আজি যাই যদি গাড়ী কালি আজি ঘৰত গুচি যাব তাৰ পিছত ঘৰত যাই কিনে এনে বহি থাকিলেতো নহব সমাজৰ কাৰণে যদি কাম কৰিব আহিছে আজি তেনেহলে আপোনালোকে এটা ভাবিয়ে লওক যে মই আজিৰ পৰা মই সমাজৰ কাৰণে নিজৰ গাঁৱৰ কাৰণে নিজৰ কমিউনিটিৰ কাৰণে আজিৰ পৰা মই কাম কৰিম এটা আপোনালোকে ভাবি লওক আজি সোশ্যাল সেক্টৰত মই অলপ সৰুকে এক্সাম্পল দিব পাৰিম আপোনালোকৰ গাঁৱত কোনোবা প্ৰব্লেমত পৰি আছে ধৰি লওক বহুত আজিকালি মানে গাঁৱে মই চাইছে ময়ো বহুত গৰীব ছোৱালী হয় আৰু এনেকুৱা বহুত গাঁৱত আছে যাৰ কিতাপ কিনিবলৈ পইচা নাই আপোনালোকে নিজৰ গাঁৱৰ LP স্কুল লেভেলত এই সৰু বাচ্চাবিলাক যাই কিনে চাওক ঠাণ্ডা দিনত চেণ্ডেল নাই সিহঁতৰ আমাৰ গাঁৱৰ এনেকুৱা এটা গ্ৰুপ আছে আমাৰ গাঁৱত ইউথ বিলাকে এটা গ্ৰুপ বনাইছে নিজৰ ধৰি লওক আমি মমো খাওয়াতে পইচা ফাষ্ট ফুড বুলি কয় মমো চাওমিন খাওয়াতে আমি এনে পইচা গুছি দিয়ে ফুচকা খাব মহিলা ছোৱালীগিলা বহুত ভাল পায় ফুচকা এইবিলাক খাওয়াত আমি এনে পইচা বেকাৰ কৰাতে আমাৰ হেল্থও বেয়া হৈ যায় লাগে আপোনালোকে এটা গ্ৰুপ বনাই কিনে এটা গ্ৰুপ বনাওক গাঁৱত আৰু কোনোবা যদি এনেকুৱা বাচ্চা বা এনেকুৱা আপোনালোকৰ ঘৰৰ ওচৰত ধৰি লওক ল'ৰা ছোৱালী পঢ়ি আছে কিন্তু ইহঁতৰ স্কুলত যাবা গাড়ী ভাড়া নাই ধৰি লওক পেন পেঞ্চিল কিনিবা নাই ঠাণ্ডা বতৰত এটা লং পেণ্ট নাই গৰম পেণ্ট নাই এটা চুৱেটাৰ নাই এইবিলাক কিমাননো যাব 100-200 ইমানটো নাযায় এইবিলাক আপোনালোকে ষ্টাৰ্ট কৰক এতিয়াৰ পৰা যদি আপোনালোকে ইন ফিউচাৰ লিডাৰ হ'ব বিচাৰিছে আৰু এইটো কাম কৰাত আপোনালোকে ই বেলেগ কমিউনিটিৰ মানুহ হয় ই বেলেগ ধৰ্মৰ মানুহ হয় এইটো চাব নালাগে সোশ্যাল ওয়ার্ক মানে কি সবকে সমানকে চাওয়া এইটো কয় সোশ্যাল ওয়ার্ক এই বেলেগ পাৰ্টিৰ হয় বা ই বেলেগ মানুহৰ হয় ই বেলেগ ধৰ্মৰ এইটো আপোনালোকে চাব নালাগে আপোনালোকে এইটো কাম ষ্টাৰ্ট কৰক আজিৰ পৰাই যদি আপোনালোকে ইউথ ইয়াতে আছে যদি আপোনালোকে ইউথৰ লিডাৰ আছে আপোনালোকে এটা গ্ৰুপ বনাই লওক যদি সহায় লাগে মই আছে আৰু আমাৰ ইয়াতে বাইদেউ কোকৰাঝাৰৰ পৰা আহিছে এনি টাইম হেল্প কৰিবৰ কাৰণে আপোনালোকক ৰেডি আছে ঠিক আছে মই এইখিনিয়ে কৈ আজি মোৰ বক্তব্যটো মই ইমানতে সামৰিছো ধন্যবাদ আৰু মই সালবাৰী ডিস্ট্রিক্টৰ কমিটি মোক এইখিনি কথা দিবৰ কাৰণে মই ইহঁতকো ধন্যবাদ দিছোঁ